ফাইনেন্স আসামি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। শেহতীয়াকৈ বহুতো বেংকে সেভিংছ একাউণ্টৰ ওপৰত ইণ্টাৰেষ্ট ৰেট কমাই দিছে। আগৰ ভিডিঅ'ত অসমৰ বিভিন্ন চৰকাৰী বেংক, প্ৰাইভেট বেংক আৰু স্মল ফাইনেন্স বেংকৰ সেভিংছ একাউণ্টৰ ওপৰত দিয়া ইণ্টাৰেষ্টৰ কথা আলোচনা কৰিছিলোঁ। এই ভিডিঅ'টো লেটেষ্ট আপডেটৰ সৈতে বনোৱা হৈছে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে কোন বেংকত কিমান ইণ্টাৰেষ্ট কমিল আপুনি গম পায়। ৰেটবোৰ কেতিয়াৰ পৰা ইফেক্টিভ হ'ল লিষ্টত দিয়া আছে। প্ৰথমে আহোঁ চৰকাৰী বেংকলৈ। SBI ৰেট 2.7 আগৰ দৰেই আছে, কিন্তু বাকী IDBI বেংকৰ, PNB বেংক, বেংক অফ বৰোডাৰ ইণ্টাৰেষ্ট ৰেটবোৰ অলপ কমিলে। IDBI 3% হ'ল, PNB 3% হ'ল আৰু বেংক অফ বৰোডা 2.75% হ'ল। আপডেটেড ৰেট হিচাপত SBI লাষ্টতে আছে, IDBI 1 নম্বৰ, PNB 2 নম্বৰত, বেংক অফ বৰোডা 3 নম্বৰত আৰু কাষত মিনিমাম বেলেঞ্চৰ কিমান থাকিব লাগে, প্ৰতিটো বেংকত কিমান বেলেঞ্চ থাকিব লাগে কাষত লিষ্টত দিয়া আছে। এতিয়া আহোঁ প্ৰাইভেট বেংক শ্ৰেণীত। IDFC ফাৰ্ষ্ট আৰু কোটাক মহিন্দ্ৰা বেংকত একেই ইণ্টাৰেষ্ট ৰেট। দুটা বেংকত 1 লাখৰ তলত বেলেঞ্চ ৰাখিলে 6% আৰু 1 লাখৰ বেছি থাকিলে 7% ইণ্টাৰেষ্ট পাব। ইণ্ডাচিন বেংক আৰু য়েছ বেংক দুটা বেংকত 4% পৰা 6% ইণ্টাৰেষ্ট পাব বেলেগ এমাউণ্ট বেলেঞ্চ ৰাখিলে, আৰু বন্ধন বেংকত 3% পৰা 6% পাব লিষ্টত দেখুওৱা ধৰণে বেলেঞ্চ ৰাখিলে। ইয়াৰ পিছত ICICI বেংক, HDFC বেংক, এক্সিছ বেংক তিনিটা বেংকত ইণ্টাৰেষ্ট ৰেট 3% পৰা 3.5% আছে। এতিয়া মাত্ৰ মিনিমাম বেলেঞ্চ ৰাখিবলগীয়া এমাউণ্টবিলাক বেলেগ। বাকী ইণ্টাৰেষ্ট তিনিটা বেংকত একেই। এই প্ৰাইভেট বেংকৰ ক্লাছত টপত আছে IDFC ফাৰ্ষ্ট বেংক আৰু কোটাক মহিন্দ্ৰা বেংক, 2 নম্বৰ ইণ্ডাচিন বেংক আৰু য়েছ বেংক, 3 নম্বৰত বন্ধন বেংক আৰু 4 নম্বৰত ICICI, HDFC, এক্সিছ বেংক। তাৰপাছত এতিয়া স্মল ফাইনেন্স বেংক। উৎকৰ্ষ স্মল ফাইনেন্স বেংকত 5 পৰা 7.25 ইণ্টাৰেষ্ট পাব একৰ্ডিং টু দ্য বেলেঞ্চ মেইনটেইন। জনা স্মল ফাইনেন্স বেংকত 4 পৰা 7% পাব। নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত 5 পৰা 5.5% পাব আৰু উজ্জীৱন স্মল ফাইনেন্স বেংকত 4 পৰা 5.25 পাব। তাত দেখুওৱা বেলেগ বেলেঞ্চ এমাউণ্টৰ ওপৰত। স্মল ফাইনেন্স বেংকৰ কেটেগৰীত ফাৰ্ষ্টত থাকিব উৎকৰ্ষ স্মল ফাইনেন্স বেংক, ছেকেণ্ড জনা স্মল ফাইনেন্স বেংক, থাৰ্ডত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক আৰু উজ্জীৱন স্মল ফাইনেন্স বেংক। এতিয়া চামাৰিলৈ আহোঁ। গভৰ্ণমেণ্ট আণ্ডাৰটেকিং বেংকৰ কেটেগৰীত IDBI বেংক ফাৰ্ষ্ট আছে, 3 to 3.25% পাব। প্ৰাইভেট বেংকৰ কেটেগৰীত জইণ্টলি IDFC ফাৰ্ষ্ট বেংক আৰু কোটাক মহিন্দ্ৰা বেংক 6 to 7% পাব। আৰু স্মল ফাইনেন্স বেংকত কেটেগৰীত উৎকৰ্ষ স্মল ফাইনেন্স বেংকত 5 to 7.25% পাব। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব আৰু এনেকৈ ফাইনেন্স আসামি চেনেলটো চাই থাকিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।